নমস্কাৰ স্বাগতম জনাইছো অন্যটা নতুন ভিডিঅলৈ আপুনি যদি সৰকাৰি ঘৰৰ বাবে জিঅ' টেগিং আৰু ইকেৱাইসি কৰি ৰাখিছে তেন্তে আজি ভিডিঅটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সৰকাৰে 2 ডিসেম্বৰৰ পৰা হিতাধিকাৰী একাউণ্টত টকা ভৰোৱা আৰম্ভ কৰিছে আজি ভিডিঅত দেখুৱাম কেনেকৈ অনলাইন চাব পাৰিব আপোনাৰ টকা সোমাইছে নে নাই ভিডিঅ সম্পূৰ্ণকৈ চাই ল'ব আৰু নিজে চেক কৰি ল'ব পাৰিব আজি ভিডিঅটোত আপোনালোকক মই নকওঁ যে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে কিন্তু ভিডিঅটো সম্পূৰ্ণকৈ চাব কাৰণ বহুতে পাছত কমেন্ট কৰি হৰি থাকে কেনেকৈ লিষ্টটো চাব পাৰিবা টকা সোমাইছে নে নাই কেনেকৈ চাব পাৰি তেন্তে পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো ডেসক্ৰিপচনত এটা লিংক দিয়া আছে বা কমেন্ট বক্সত আপোনালোকৰ বাবে মই পিন কৰি দিম হেতু লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এটো ওয়েবসাইটত আহিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেন্ট এণ্ড গভৰ্ণমেন্ট অফ ইণ্ডিয়া ইয়াতে আপোনালোকে দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে আপোনালোকে দেখা পাইছে FTO transaction summary ইয়াতে আপোনালোকে দুটা অপচন দেখা পাব as per general financial year আৰু এটা আছে as per sanction financial year আপোনালোকে দুই নম্বৰ অপচনটো as per sanction financial year এটো সিলেক্ট কৰিব চাও এটো কাম আপোনালোকে মোবাইলৰ সহায়টো চাব পাৰিব তাৰ কাৰণে আপোনালোকে অনলাইনত দোকানত যাব নালাগে মই যেনেকৈ আপোনালোকক দেখুৱাম তেনেকৈ আপোনালোকে চাই গলে আপোনাৰ নাম লিষ্টত আছে নে নাই চাব পাৰিব আৰু টকা সোমাইছে না হেতু আপোনালোকে চাব পাৰিব স্যাংচন ফাইনান্সিয়েল ইয়াৰ ইয়াতে আপোনালোকে চাব ফাইনান্সিয়েল ইয়াৰটো 2024 ৰ পৰা 2025 হেতু চাব কাৰণ 2025 চনৰ যোনটো লেটেষ্ট জিঅ' টেগিং বা ইকেৱাইসি কৰা আছে হেবোৰৰ টকা এতিয়ালৈকে সোমোৱা নাই বা হেতু লিষ্ট এতিয়ালৈকে ফাইনেল লিষ্টটো আহা নাই চৰকাৰৰ পৰা গতিকে আপোনালোকে 24 আৰু 25 যোনটো তাৰ ভিতৰত কৰাবোৰৰ আপোনালোকে ইয়াতে চাব পাৰিব তো ইয়াতে কেইটামান অপচন আছে আপোনালোকে দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা IY new construction project special all central scheme all state scheme আপোনালোকে কি কৰিব প্ৰথম যোনটো অপচনটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ইয়াতে ক্লিক কৰিব সো এটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে ইণ্ডিয়াৰ যিমানবোৰ ষ্টেট আছে হেবোৰ নাম ওলাই গৈছে বাকিবোৰ আমি চাই না থাকো আমি ডাইৰেক্ট আসাম সিলেক্ট কৰিম আসাম সিলেক্ট কৰাৰ পাছতে অসমত যিমানবোৰ ডিস্ট্ৰিক্ট আছে হে গুটেবোৰ ডিস্ট্ৰিক্ট ইয়াতে শো হৈ যাব আপোনালোকে আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় হেতু সিলেক্ট কৰি লব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ব্লক আহি গৈছে ব্লক সিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে FTO জেনাৰেটেড আৰু FTO সাইনড আৰু FTO ভেৰিফাইড FTO পেন্ডিং উইথ FMS আৰু ইয়াতে দেখা পাইছে FTO সেন্ড টু বেংক ক্ৰেডিট কনফাৰ্মেশন ৰিসিভ এইকেইটা অপচন আপোনালোকে দেখা পাই যাব আৰু ইয়াতে প্ৰথম আপোনালোকে ইয়াত দেখা পাইছে টোটেল নং অফ FTO জেনাৰেটেড 423 আৰু ইয়াতে দেখা পাইছে টোটেল নং অফ FTO সাইন 422 এনেকৈ আপোনালোকে দেখা পাইছে টোটেল নং অফ FTO ভেৰিফাইড আৰু নং অফ পেন্ডিং উইথ FMS এটা আপোনালোকে দেখা পাইছে এইবোৰ সোৱা পাছতে আপোনালোকে কি কৰিব বেক যাব বেক গৈ আপোনালোকে কি কৰিব যোনটো হোম অপচন আছে তাতে ক্লিক কৰিব হোম মেনুত অহাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে তিনটা ডট আছে ইয়াতে ক্লিক কৰিব এনেকৈ দেখা পাইছে আৰু এই অপচনটো সিলেক্ট কৰিব আৱাজ অফ যোনটো অপচন তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ৰিপৰ্ট অপচনটো ইয়াতে ক্লিক কৰিব ৰিপৰ্ট অপচনত ক্লিক কৰাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব একেবাৰে তললৈ যাব সোশ্যাল অডিট ৰিপৰ্ট এই অপচনত ক্লিক কৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন এই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে এটা দেখা পাইছে অল ষ্টেট আহি গৈছে আসাম আৰু ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপুনি এণ্ড দেন ব্লক সিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে পঞ্চায়ত অফিচৰ নাম আহি গৈছে পঞ্চায়ত অফিচটো সিলেক্ট কৰি লব পঞ্চায়ত সিলেক্ট কৰাৰ পাছতে আপোনালোকে ফাইনান্সিয়েল ইয়াৰটো 2024-25 সিলেক্ট কৰি লব সিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে প্ৰথম অপচনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপচন সিলেক্ট কৰিব এটো সিলেক্ট কৰাৰ পাছতে আপোনালোকে এটা ক্যাপচা কোড দেখা পাইছে এটো ক্যাপচা কোডটো আপোনালোকে ফিল কৰিব প্লাস মাইনাস যেনেকৈ থাকে তেনেকৈ আপোনালোকে এটো হিচাপত ফিল কৰি লব এটো -5 আহি গৈছে সাবমিট কৰিব সাবমিট কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকৈ এটা লিষ্ট শো হৈ যাব আপোনালোকে দেখা পাইছে এনেকৈ
লিষ্ট আপোনালোকে দেখা পাই যাব আৰু PDF যোনটো ফাইল হয় হেতু আপোনালোকে ইয়াতে ক্লিক কৰি ডাউনলোড PDFত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াতে মই এটা বস্তু আপোনালোকে দেখুৱাম মই পইচা হমাইছে বুলি আপোনালোক কিয় কৈছো সব ইয়াতে এটা মই ID যিকোনো ৰেন্ডম মানুহৰ ID মই কপি কৰি লৈছো কোনো ঘৰৰ ID কপি কৰাৰ পাছতে আপোনালোকক মই দেখুৱাম এতিয়া ইয়াত আপোনালোকে সাৰ্চ কৰিব গুগলত পুনৰবাৰ PMAYG beneficiary list এনেকৈ সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো অপচন আহিব IY/PMAYG beneficiary অপচন ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে সাৰ্চ beneficiary details এই মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰিছিলো যে ইয়াতে মই পেষ্ট কৰিম পেষ্ট কৰাৰ পাছতে ইয়াতে দেখা পাইছে আপোনালোকে ক্যাপচা কোড এটা আছে ক্যাপচা কোডটো আপোনালোকে ফিল আপ কৰি ল'ব ক্যাপচা কোড ফিল আপ কৰাৰ পাছতে এটা আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰাৰ পাছতে আপোনালোকৰ মোবাইলত এনেকৈ এটা ইন্টাৰফেস খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে এই মানুহজনৰ ঘৰৰ ৰিলেটেড ডিটেইলছ ওলাই গৈছে আৰু ইয়াতে আপোনালোকে এটা বস্তু দেখা পাই যাব ইনষ্টলমেন্ট ফাইনান্সিয়েল ইয়াৰ আৰু আপোনালোকে দেখা পাইছে ইয়াতে এইজন মানুহৰ দুটা ইনষ্টলমেন্ট অলৰেডি হুমাই গৈছে প্ৰথমতে হুমাইছে 32500 আৰু সেকেন্ড টাইম হুমাইছে 48750 rupees অলৰেডি হুমাই গৈছে দুটা ইনষ্টলমেন্ট হুমাই গৈছে আপোনালোকে ইয়াতে বেংক একাউন্ট হেতু আপোনালোকে চাব পাৰিব আধাৰ DBT সিস্টেমত হুমাইছে পইচা আৰু এনেকৈ আপোনালোকে চাব পাৰিব গটিকে আপোনাৰ নাম যদি হেতু লিষ্টত আছে তেন্তে আপোনালোকে এনেকৈ আপোনাৰ টকা হুমাইছে নে নাই চাব পাৰিব ভিডিওটো যদি আপোনালোকৰ ইনফৰমেটিভ পালে তেন্তে ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব কাৰণ মই আপোনালোকৰ ভাবে এনে ধৰণৰ ইনফৰমেটিভ কন্টেন্ট সদায় আনি থাকো তেন্তে ভিডিওটো আজি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম